বেক টু মাই ইউটিউব চেনেল। ৰাতিপুৱা 3টা বাজিছে আৰু আপোনালোক সকলোকে গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গৈ আছোঁ আপাৰ আছাম। আপাৰ আছামৰ কেইটামান ঠাই আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাম। বহুতকেইটা ঠাই আছে। আমাক এটা ভিডিঅ' হ'বলৈ গৈ আছে আৰু আপোনালোকে যেনেকৈ মৰম দি আছে ঠিক তেনেকৈ মৰম দি থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। চাই থাকক, আমি গৈ থাকোঁ। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান। যাত্ৰা অকমানি পৃথিৱীৰ অকমান। যাত্ৰা শিখৰৰে হেঁপাহি হনুমান। যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান। এইফালে সূৰ্য উদয় হৈছে আৰু আমি আহি তেজপুৰ বালিপাৰা অতিক্ৰম কৰিছোঁ। ৰাতিপুৱা একেবাৰে এইফালে পোহৰ হৈ আছে। আমি গৈ আছোঁ, অকণমান ৰেষ্ট লৈছোঁ। টোপনিও লাগি আছে, বহুত বেছি টোপনি লাগি আছে আৰু ভিডিঅ'টো ধামাকাদাৰ হৈ থাকিব। আপোনালোকে চাই থাকক। আগৰ ভিডিঅ'টোত বহুত মৰম দিছিলে, এতিয়াও আগৰ নিচিনা ঠিক মৰম কৰি থাকিব। তেতিয়া ভিডিঅ' বনাবলৈ উৎসাহ পাই থাকিম। আপোনালোকে যিমান মৰম কৰিব সিমানেই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাই থাকক, আমি গৈ থাকোঁ আৰু বহুত যাব লগা আছে। মাত্ৰ জানি আৰম্ভহে হৈছে। চাই থাকক। মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন। মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন। জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান। যাত্ৰা অকমানি পৃথিৱীৰ অকমান। যাত্ৰা শিখৰৰে হেঁপাহি হনুমান। যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান। নেকি যাবলৈ বহুবাৰ
বাকী উজাগৰ এতিয়াও বহু উচা নেকি যাবলৈ বহু বাট এতিয়াও বাকী বাচি থবলৈ গাইজ আহি আমি গগামুখ পাই গ'লোঁ। গগামুখ মানে অৰুণাচলৰ একেবাৰে সীমান্তত, আৰু বৰ্তমান অৰুণাচলৰ নদীত আছোঁ আৰু এটা সুন্দৰ পৰিৱেশত আহি উপস্থিত হৈছোঁ। কিমান যে ভাল লাগি আছে, এটা কুমলীয়া বতাহ। আপোনালোকে যদি ইয়াত এবাৰ আহে তেতিয়া গম পাব কেনে লাগিছে। সঁচাকৈ মই সঁচা কৈছোঁ নে এনেই কৈ আছোঁ। আৰু এটা দৃশ্য চাই লওক, মোৰ পিছফালে আছে এইটো। আমি জংঘলৰ মাজত, আৰু এইটো নদী বুলি নহয়, এটা ঝৰ্ণা বৈ আছে পাহাৰৰ পৰা, তাৰ পৰা আহিছে। আৰু এয়া বেটা ফুল মজা এনজয় কৰি আছো পুৰা। এনজয় মানে এনজয় আৰু খালি আপোনালোকে যে এনেকুৱা জেগা লাইফত পাম বুলি, এনেকুৱা ঠাইত আহি পাহাৰৰ পুৰা মানে সম্পূৰ্ণ ভিতৰত আহি পেলাই এনেকুৱা জেগা এটা পাইছোঁ, বহুত ভাল লাগিছে। খালি আপোনালোকে ছাপোৰ্ট কৰক, আমি আৰু ভাল ঠাইত যাম, ভাল মানে ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম। খালি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে অকণমান উৎসাহ জগাই দিয়ক আমাক, আমি এনেকৈ ভিডিঅ' আপোনালোকক দিয়ে থাকিম। আপোনালোকৰ কাৰণেই আহিছোঁ ইয়াত। আৰু ইয়াতে ওচৰৰ আপি কেইজনী মাছ মাৰি আছে, চাব নেকি? চাই দিয়ক। সেনেকৈ আৰু ইমান দেখাব নোৱাৰি দিয়ক, বেয়া হ'ব কথাটো ন। আমি অকণমান পিছত যাম সেইটো ওপৰলৈকে, একদম ওপৰলৈকে। মোৰ কেমেৰা ঢুকি পোৱা নাই, তথাপিও মানে দেখাইছোঁ। আৰু কেমেৰা কোৱালিটি বহুতে বেয়া, যিহেতু মই মোবাইলত ভিডিঅ' বনাওঁ। আগলৈ চিনাকি অচিনাকি কথাবোৰ সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভোৰ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰি হ'বলৈ যে মন। গাইজ যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন ছাবস্ক্ৰাইব কৰিব। আমি কি কয় গগামুখ আহি পাইছোঁ, হয়নে নাই? হয় আমি 4জন আহিছিলোঁ, ভাল লাগিছে, ঘূৰি ফুৰি অলপ বহুত ভাল লাগিছে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ছাবস্ক্ৰাইব কৰি দিব সকলোৱে নিশ্চয়। আৰু অহাকালি নতুন ভিডিঅ', আগৰ পৰা নতুন ভিডিঅ' পাই থাকিব। আপোনালোকে খালি মোক সহযোগ কৰি গ'লে হ'ল আৰু উৎসাহ দি গ'লে হ'ল। ধন্যবাদ।